हेलो फ्रेंड्स नमस्कार মনৰ বতৰালৈ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অলপ বেলেগ ধৰণে বনাইছো বাৰু ভিডিওটো একদম সিম্পল হয় আচলতে এতিয়া অফিচৰ পৰা ঘৰলৈ আহি আছো আৰু ৰাস্তাত এই দৃশ্যটো দেখা পাই ভিডিও নকৰাকৈ নোৱাৰিলো মানে চাই লকচোন ইমান ভাল লাগিছে চাকচোন কি ধুনীয়াকৈ শাৰী পাতি গৈ আছে ইমান ধুনীয়াকৈ শাৰী পাতি গৈছে আমাৰ মানুহসোপাই ওপৰা-ওপৰিকৈ যায় কিন্তু সিহঁতে কেনেকুৱা লাইনটো ইমান ধুনীয়া মেইনটেইন কৰিছে বিৰাট ভাল লাগিছে তো ফ্ৰেণ্ডছ মই সেই অফিচৰ পৰা গৈ আছোঁ ঘৰলৈ আৰু এইখিনিত সময়ত ৰিক্সা নাপাওঁ আৰু ময়ো নিবিচাৰোঁ ৰিক্সা মই হেৰিতে গৈ আছোঁ খোজকাঢ়িয়ে গৈ আছোঁ আৰু ৰাস্তাটো ধুনীয়া বতাহ মাৰি আছে যিহেতুকে ফাগুন মাহ সোমাইছে তো বতাহ মাৰি আছে আপোনালোকক ভাবিলোঁ অকণমান দেখাই দিওঁ মই অহা ৰাস্তাটো এয়া চক ৰাস্তাটো এয়া গোটেইখিনি পথাৰ আছেতো দুইফালে পথাৰ আৰু মানুহৰ ঘৰো আছে কিন্তু এইখিনি সময়ত অকণমান ৰ'দটো নাথাকিলে আহিবলৈ বেছি ভাল লাগিলে হয় কিন্তু উপায় নাই যিহেতুকে ৰিক্সা পোৱা নাই আৰু বৰ বেছি দূৰো নহয় সেইকাৰণে ভাবিলোঁ খোজকাঢ়িয়ে যাওঁ আৰু বেছিভাগ খোজকাঢ়িয়ে আহোঁ ভাল লাগে এইখিনি সময়ত মই এইখিনি সময়ত মানে আকাশখন চাওঁ আৰু এয়া চাওক আকাশখন কি ধুনীয়া হৈ আছে আৰু সেই কিছুমান পলাশৰ গছ হয় লাগিছে আৰু ফাগুন মাহত যিহেতুকে লাগে মই দেখাম ৰ'ব আপোনালোকক ওচৰৰ পৰা দেখাম পলাশ গছ বহুত আছে আৰু দুজোপা মানত লাগিছে ধুনীয়াকৈ লাগিছে মই দেখাম বাৰু তে এইটো শ্বৰ্ট ভিডিঅ' হয় ভালকৈ বনাম বাট চাই যাওকচোন অকণমান এয়া চাকচোন মদাৰ ফুল মোৰ আচলতে কওঁতে ভুল হৈ গ'ল পলাশ কৈ থাকিলোঁ ভিডিঅ'টোত এয়া ভুল কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ এয়া মদাৰ ফুল চাওক ধুনীয়াকৈ ফুলিছে আৰু গোটেইখন ৰঙা ৰঙা হৈ আছে আগলৈও বহুত আছে কিন্তু মই এইখিনি ভিডিঅ' কৰি ৰাখিলোঁ আৰু কিছুদিনৰ পিছত চাগে আৰু বেছি ফুলিব এতিয়া নতুনকৈ ফুলিছে ফাগুন মাহত ৰঙা ৰঙা দেখা যায় আকাশখনৰ লগত মদাৰ কেইজোপা সঁচাই বহুত ভাল লাগে আৰু লগতে চৰাইখিনিও পৰি আছে মই অলপ জুম কৰি দেখুৱাব চেষ্টা কৰিলোঁ চাওকচোন দেখিছে চাগে এইখিনিতে থকা বহুতখিনি পলাশ গছ আছে আৰু লাগিছে ধুনীয়াকৈ ৰঙা হৈ আছে আৰু আকাশখনৰ লগত ইমান ধুনীয়া লাগিছে নহয়নে বহুত ভাল লাগিছে চাওক এইকেইজোপা আৰু মই এতিয়া অলপ পাইছোঁহি ওচৰ চাপিছোঁৱে বাৰু দেখি থাকিব এইটোৱে হৈছে দলৈচুবা আৰু নাওকাটাৰ মাজত এইটো হৈছে সৰস্বতী থান এইখন থানৰ বহুত নাম আছে আৰু বহুত ভাল লাগে আহোঁতে যাওঁতে থানখন দেখি যাওঁ সেৱা কৰি যাওঁ এইফালে দলৈচুবা যায় আৰু এইফালে নাওকাটা যায় মানে মই এতিয়া এইফালে যাম গতিকে আহি থাকক মোৰ লগে লগে আপোনালোকেও চাই যাওক ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ এয়া খোজকাঢ়ি গৈ আছোঁ আৰু দেখুৱাব চেষ্টা কৰিছোঁ অলপ চাই থাকিব আগলৈ এতিয়া পাইছোঁহিয়ে বাৰু আৰু অলপ গ'লেই পাম আৰু বেছি দূৰ নাই আৰু আপোনালোকক দেখাম মই এটা চিনাৰী আমাৰ ঘৰৰ ওচৰ পোৱালৈকে পথাৰখনৰ কাষতে আমাৰ ঘৰটো আপোনালোকক অলপ ভালকৈ দেখুৱাম ৰ'ব মানুহবোৰ অহা যোৱা কৰি আছে যে সেইকাৰণে মানে মোৰ এই জুলুগাটো চাওক মোৰ বেগটো দেখিছে মোৰ বেগটো সেনেকৈ বেগটো লৈছোঁ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ উপায় নাই কাৰণ কিয় টিফিন লৈ যাওঁ পানী বটল থাকে আৰু এনেকৈ পিছত বেগত আনিবলৈ ভাল লাগে আচ্ছা ঠিক আছে মই পালোহিয়ে সেইখিনি মই দেখাম আপোনাক বেক কেমেৰা দি দেখাই আছোঁ এয়া আমাৰ একেবাৰে ঘৰৰ ওচৰৰ পালোহি আৰু এইখিনি মোৰ বিৰাট ভাল লগা ঠাই আৰু গোটেই সেউজীয়া মই অহা ৰাস্তাটো সেউজীয়াই সেইটো দেখিছেনে বাও চাইডে থকা যিটো ঘৰ পথাৰৰ একে কাষত থকা ঘৰটোৱে হৈছে আমাৰ আৰু এইখন পথাৰখন এতিয়া মুকলি হৈ গৈছে আৰু এইফালে আমাৰ এই মামীহঁতৰ ঘৰ ওচৰৰ
আৰু এইখন মই জুম মাৰি দেখাম, এইটো হৈছে ঘৰ আৰু ৰুমটো, আমাৰ ৰুমটো এই নীলা যিখন হেৰি টিং দেখিছে সেইটোৱে হৈছে আমাৰ ৰুম। সূৰ্যটোক অলপ ওচৰৰ পৰা উঠাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহক ঘৰলৈ দেখাই থাকিম, ঘৰলৈ যোৱা ৰাস্তাটো। এয়া ওচৰ পাইছোঁৱেই, এইখিনি বৰ ভাল লাগে, বাঁহ হয় এইকেইজোপা। আৰু এয়া গৰুজনীৰ কাষত এয়া দেখিছেনে বগলী। আমাৰ আশে পাশে বগলী, চৰাই চিৰিকটি এইবোৰ বহুত দেখা পোৱা যায়। বৰটোকোলা ভাল লাগে, মাছৰোকা আৰু এই গৰুবোৰ এৰাল দি থৈছে। এয়া মই ঘৰ পালোঁ, এতিয়া গেট খোলোঁ, চব চাগে ৰেষ্ট লৈ আছে। মা দেউতা আৰু ল'ৰাটো থাকে এতিয়া, তিনিওটা চাগে ৰেষ্ট লৈ শুই আছে। আৰু মই এতিয়া ঘৰ পালোঁ, মই এতিয়া চাফ চিকুণ হৈ পেলাই আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিছে 4টা আৰু মই আহি কৰি ভালকৈ চেনিটাইজ কৰিলোঁ, তাৰপিছত গাটো ধুই দিলোঁ আৰু কাপোৰবোৰো ৱাশ্বিং মেচিনত দি দিলোঁ। লগালগ দি দিওঁ, আচলতে কি হয় এতিয়া ঠাণ্ডা দিনতো কৰি আহিছোঁ আৰু যিমান পাৰোঁ সেইখিনি পৰিষ্কাৰ কৰি থাকিমেই। তাৰপিছত আহি কৰি দেখিছোঁ ল'ৰা আইতাকৰ লগত ধুনীয়াকৈ শুই আছে। আজি কেইদিনমান হ'ল সি নুশুৱে, খেলি কৰি থাকে আইতাকৰ লগত। তাৰপিছতে ৰাতি অলপ পঢ়িব দিলে, তাৰ টোপনি ধৰে, তেনেকুৱা হৈ থাকে। কিন্তু এতিয়া শুইছে যেতিয়া মই নজগালোঁ, ধুনীয়াকৈ শুই আছে। মই ভাত খালোঁ আৰু বাচন চাচন ধুই মেলি অলপ কাপোৰ আনিবলগীয়া আছিলে, সেইখিনি মই মেলি থৈ যোৱা আগবেলা, সেইখিনি মই আনি কৰি আজৰি হৈ গ'লোঁ। এতিয়া অলপ ৰেষ্ট ল'ম, কিন্তু ভাবিলোঁ কি ভিডিঅ'টো এতিয়া শেষ কৰোঁ। তো আচলতে ভিডিঅ'টোত তেনেকুৱা বিশেষ স্পেচিয়েল একো নাছিলে, কিন্তু মই যিটো ৰাস্তাত অহা যোৱা কৰোঁ সেইখিনি আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। একচুৱেলি কি হয়, পৰিৱেশটো ভাল লাগে আৰু গৰমৰ দিনত বতাহ মাৰি থাকিলে আৰু ভাল লাগে। কিন্তু কি হয়, এইখিনি সময়ত মই স্পীডত খোজকাঢ়িব নোৱাৰোঁ, কাৰণ কিয় ৰ'দটো থাকে ন। কিন্তু মৰ্ণিঙত বা একদম ইভিনিং টাইমত তেতিয়া ৱাক কৰিবলৈ ভাল হয়। কিন্তু এতিয়া অফিচত কাম কৰি মেলি আকৌ খোজকাঢ়ি আহিবলৈ অকণ অসুবিধা হয়। কিন্তু তথাপিতো উপায়টো নাই ন, যেতিয়া ই ৰিক্সাবোৰ নাপাওঁ তেতিয়াহ'লে খোজকাঢ়ি আহিব লগা হয়। ইমান বেছি দূৰ নহ'লেও অকলে খোজকাঢ়ি আহিবলৈ অলপ বেয়াও লাগে। কিন্তু ভাবিলোঁ যেতিয়া ভিডিঅ'টো আপোনালোকৰ লগত বোলো শ্বেয়াৰ কৰোঁ, আৰু ভিডিঅ'টো বনাই অহাৰ কাৰণে মোৰ সোনকালে পোৱা যেনে লাগিলে ঘৰ। সদায় কিন্তু বাৰু নবনাওঁ, তথাপি আপোনালোকে ভাবিছে চাগে মুখত এইবোৰ কি লগাইছে। আচলতে ৰ'ব দেখাই দিছোঁ ওচৰৰ পৰা। মোৰ স্কিনত কি হয়, অইলি স্কিন হয়, সৰু সুৰা পিম্পলছ কিছুমান ওলাই থাকে। কিন্তু এইকেইটা অকণমান ডাঙৰকৈ ওলাইছে, এইটো এইকেইটা ইমান নাই বাৰু, তথাপি লগাই দিছোঁ। আৰু অকণমান ডাঙৰ মানে কি হয়, সাধাৰণতে পিম্পলছবোৰ ওলালে যেতিয়া অলপ ডাঙৰটো ওলায় তেতিয়া মানে কি হাত লগাই দিওঁ মই, আৰু লগালগ দাগ বহি যায়। এইবাৰ ভাবিছোঁ হাত নলগাওঁ, আৰু ডাঙৰ হৈ আছে, অলপ বিষাইছেও। তো ভাবিলোঁ ৰাতিপুৱা সময়ত নিমপাত অলপ আৰু নিমপাত ঘৰৰে আছিলে, নিমপাত আৰু হালধি পিচি মেলি থৈ দিছিলোঁ। আৰু অলপ বস্তু বেছি পিচি থাকিবলৈও বেয়া লাগে, তো অলপ বেছিকৈ সৰহকৈ পিচি মেলি ফ্ৰিজত থৈ দিছিলোঁ। তেতিয়া ৰাতিপুৱা সময়তো লগালোঁ, আৰু এতিয়া অলপ লগাইছোঁ, অলপ ভাল লাগিছে, মানে বিষটো কমিছে আৰু। তো সেইটো কাৰণে এইখিনি লগাই থৈ দিলোঁ। আৰু এতিয়া মই অলপ ৰেষ্ট লওঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম দিব। তো ঠিক আছে, আজিলৈ আহিছোঁ, আৰু আগলৈ এটা ভাল চাই নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই।